सब सुइसा और सुइसा है बा ये क्या कर सकते हैं अपना लोग जे को बियात में ए रांधी वाला जाम कि अपना जे को ले हे गाइस गुड मॉर्निंग আমাৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আজি মানে লেপটলৰ পৰা ষ্টাৰ্ট কৰিছোঁ লেপটলৰ পৰা ওলাবলৈ মন নগৈছে একদম কিন্তু কি কৰিম এতিয়া যাবতো লাগিব ওলাই কিনে 4-5টা বাজিছে উঠিব লাগিব ইমান ঠাণ্ডা কেনেকৈ উঠো তাকে ভাবি আছোঁ সো গাইস উঠি মেলি লওঁ তাৰপৰা আকৌ ভিডিঅ'টো ষ্টাৰ্ট দি দিম মই ওলাই ৰেডি হৈ গ'লোঁ কৰোঁ মানে অলপ জেগা থকা নাই হাতকেইখনৰ বাহিৰে মই টুপিটো খুলিম বাৰু পিছত এতিয়া হিম পৰি আছে যে সেইটো কাৰণে পিন্ধি আছোঁ চ' আমাৰ জাৰ্ণি আৰম্ভ হ'ব এতিয়া দাই আহি আছে আমাক থ'বলৈ কলেজৰ পৰা তাৰপৰা আমি যাম জাৰ্ণি আমাৰ ইয়াৰ পৰা আৰম্ভ হৈ গ'ল মানে ইয়াৰ পৰা নামি গৈ আমি আকৌ বেলেগ গাড়ীত উঠিবগৈ লাগিব আমি মানে ঘৰৰ গাড়ীতে গৈছোঁ ইমান ঠাণ্ডা মই ভাবিছিলোঁ স্কুটিত যাম বুলি হা তাৰ পৰা গাটো ধুবলৈ গৈ গম পাই গ'লোঁ কিমান ঠাণ্ডা সেইকাৰণে একদম অকল এই গা ধুই আহিছোঁ অকল চকুকেইটা উলিয়াই আনিছোঁ এই দাই আমাক থ'বলৈ মাতি দিলোঁ দাইক মাজু হাই ইমান ঠাণ্ডাত ই আজি গা নুধুলে গা নুধুলে ই আজি গা নুধুলে ই চ' গাইজ গৈ থাকোঁ এতিয়া গৈ মেলি একেবাৰে তাত লগ পাম চবৰে লগতে আমি পালোহি বৰ্তমান কলেজ এতিয়া যাম আৰু গাড়ীখন আহি পোৱাহি নাই 4জন অকল আমি ৰৈ আছোহি কোনো অহাই নাই আৰু যাম গাড়ীও আহি পালেহি আমাৰ বেগ চেগবোৰ থৈ লোৱা হ'ল এহেঁতি ইয়াত থকাকেইটা এতিয়ালৈকে আহিছে মোক ফটো কৰি মাৰি দে না ফটো মাৰি দিলোঁ ইয়াক মাস্ক পিন্ধিছা দেই এই আধা গোটেই फाइनली गई आছো বে এতিয়া অলপ আছে আৰু গাড়ীও নিব পাৰিলোঁ আমি গাড়ী ফাইনেলি পাই গ'লোহি ইমান ঠাণ্ডা পৰা আহিছে গাড়ীৰ পৰা খিৰিকী বন্ধ কৰি থৈ দিয়া আছিলে সেইটো কাৰণে ইমান ঠাণ্ডা লগা নাছিলে এতিয়া বহুত ঠাণ্ডা লাগিছে অ' মাই গড পাই গ'লোহি বহুত ঠাণ্ডা টুপিটোকে ওৱাইলৈ যাব বিচাৰিছে বহুত ঠাণ্ডা লাগিছে আৰু বহুত ভাল লাগিছে পানী বৰ ধুনীয়াকৈ বৈ আছে কুলু 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 শব্দ কৰি এতিয়া মানে আমাৰ ছাৰহঁতে তাত বগাবলৈ গৈছে যিহেতু উলমা দলংখন ভাগিলে সেইটো কাৰণে তাত কোনো নুঠেগৈ আৰু বাঁহৰকৈ এখন বনাই দিছে হৈছে নেকি সেইখনতে আমি উঠিমগৈ এইটো মানে এই প্লেচটো আছিলে ইমান আমি ফুৰিবলৈ আহিছিলোঁ তাৰ পৰা ঠাইডোখৰ আছে ডিমৌ ধেমাজি ডিমৌত আছে আপোনালোক সকলোৱে আহিব দলংখন ভাগি থাকিলে উঠিম বুলি ভাবিছিলোঁ নহ'ব তাকে আৰু কি আজি কৰোঁ এতিয়া ইয়াত ব্ৰেকফাষ্ট খাবলৈ মাতি আছে যাম মানে ৰিল বনাই আছিলোঁ এতিয়া গৈ লওঁ
আলু লৈ লৈছে ধুবৰ কাৰণে মই গামলা এটা লৈ লৈছোঁ ধুই আনি থ'ম আৰু সৰু কাটিছা আলু ধুই হৈ গ'ল সম্পূৰ্ণ হাতখন মেলচোন চাং ৰঙা পৰি গ'ল ইমান ঠাণ্ডা পানী এতিয়া মানে কি হ'ল ৰ'দটো অলপকৈ ওলোৱা দেখিবলৈ পাইছোঁ সেইকাৰণে চুৱেটাৰ দুটা পিন্ধি আহিছিলোঁ টুপিটোতো কেতিয়াবা খুলিলোৱেই চুৱেটাৰ এটা পিন্ধি থাকিম মানে অকণমান ফটো চটো মাৰোঁ বুলি চুৱেটাৰকেইটা খুলি লৈছোঁ আলু চালু কাটিলোঁ এতিয়া শাক কাটি আছে মেমহেঁতি আমিও কাটি আছিলোঁ ব্লগৰ কাৰণে উঠি আহিলোঁ এতিয়া আমি আৰু এটা ঠাইত যাবলৈ ওলাইছোঁ মানে এডোখৰতে আছে এইডোখৰ মানে অলপ তাত আমাৰ পাৰ্টি চলি আছে এইডোখৰ মানে দমাই নুঠিলে নোৱাৰি হাই চ' এইটো এটা বেলেগ ধুনীয়া প্লেচ হয় ইয়াত বগৰী গছৰ সংখ্যা বেছি ওপৰৰ পৰা চাবলৈ হ'লে ইমান ধুনীয়া লাগিব তাৰ পৰা এইখন আছিলে এইফালেদি মানে ওলমা দলংখনলৈ যায় এই দলংখন কিবা এটা ভাগি আছে মানে পুৰণা হ'লতো ভাগি আছে মানুহ এতিয়া উঠিব নোৱাৰি আৰু পাহাৰ বগাই বগাই চেনিমাই কব ফুল আনি দিম চেনিমাই খোপাতে গুজি দিম ফুল মাৰক ফাঁকি দি চেনিমাই ইমান দিছে ট্ৰেকিং কৰিব আহিলো আজি তই আগবাঢ়িলে অ' মাই গড নামোতে কেনেকৈ নামিম কিবা লাঠি এটা লৈ লওঁ নেকি বহুত ভাগৰ লাগিলে কিন্তু বহুত খাৰা আছে এবাৰ নামিলো আৰু দেই বহুত ভাগৰ লাগি গ'লগৈ এফালে জোতা পিন্ধি অহা ভৰি বিষাই গৈছেগৈ মানে সেইটো চাইডে মানুহৰ বাৰী আছে ইয়াত মটৰ পাইপ লগাই থোৱা দেখিছোঁ পানীও গৈ আছে চ' বেছি দূৰ নাযাওঁ অচিনাকি জেগা হয় নাই আমি মানে একদম মুখৰ পাহাৰটো উঠিলোহি এতিয়া তোমাৰ লগতহে কথা ইমান ধুনীয়াকৈ বনাইছা চাওঁ কেলে আকৌ ইমান ধুনীয়াকৈ বনাইছা একদম ধুনীয়া লাগিছে আমি পাহাৰৰ ঝৰ্ণা চাবলৈ আহিছোঁ মানে ইয়াত হেৰি পানী দিনত পূৰা পানী বয় এতিয়া অলপ শুকান যে পানী বেছি মানে নাই যোৱা অলপ নিগৰি আছে পানীৰ সুৰুঙা পাইছোঁ নাই কৰা নেকি কিবা আমি মানে এতিয়া আহি এখন বাৰী পাইছোঁহি এখন হ'ল মানে ৰাবাৰ গছ হয় মানে ইয়াত ৰাবাৰৰ পানী উলিয়াইছে এই গছজোপাৰ পৰা আঠাৰবোৰ দেখিছে ন এই আঠাৰবোৰ ওলাই কিনে ইয়াত পৰিছে এইখিনি নিয়ে ৰাবাৰ বনাব এইখন ৰাবাৰ বাৰী কিজানি নাম দিলে ৰাবাৰ বাৰী মানে কি হৈছে আমি দূৰৰ পৰা পাহাৰটো দেখিবলৈ বহুত ধুনীয়া দেখোঁ ওচৰতহে মানে প্ৰব্লেমবোৰ দেখি থাকি
ক'ত আছে ৱাটাৰফল বিচাৰিও পোৱা নাই আৰু এইটো হৈছে ৰাবাৰ মেচিন মানে ৰাবাৰখিনি তাৰ পৰা আঠাখিনি আনি ইয়াত ৰাবাৰ বনাইহি কৈছে চেণ্ডেল বনাই বোলে ৰাবাৰ কৰি চেণ্ডেল বনায় এই মানুহজনে ভালকৈ দেখাই গৈ আছে আমাক অঁ এইখিনি ইয়াত বনাই থৈছে এইবোৰ চেণ্ডেলৰ কাৰণে মানে চব চুইছা এবাৰ डायरेक्ट सैंडल बने एबुर 18 पर बने एक का प्राइस कितना पड़ता है एक का प्राइस कितना पड़ता है कितना पैसा कितना लगता है ये रिपोर्टर कितना कितना बिक्री नहीं करता है बिक्री करता है तो ये वाला कितना पड़ता है एक में सबको बिक्री करने से 1200 होता है सब बिक्री करने से 1200 तो एक का कितना लेता है एक का कितना लेगा एक तो सबको बिक्री करना ना हमको सब नहीं चाहिए ना सिर्फ एक ही चाहिए घर में सजाने के लिए क्या क्विंटल का हिसाब तो हमको इतना नहीं चाहिए सिर्फ हमें एक चाहिए घर में सजाने के लिए इधर जैसे इधर लगाने के लिए मालिक गाली देगा वो मालिक का चीज है आप लोग मालिक नहीं है हाँ 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 मालिक মান ধুনীয়া জেগা কি কৰে মাছ মাছ ধৰে অঁ এইটো মাছ ধৰে এইটো কেনেকৈ ধৰে আকৌ তাৰপৰা চেপা নিচিনা অঁ চেপা নিচিনা খানা চলিছে দেই খোৱা খোৱা ঐ আৰু দিয়া 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 দীপ দীপ তই ফোন লৈছ ঐ পুনক চব্জি দে পুনক চব্জি দে পুনক চব্জি দে আই পুনক খা দে লাগিছা অঁ ভাতটো হজম হৈ যাব মেম লাগিছে হৈ যা লাগা লাগা উলটিছোঁ আৰু দেই হৈ যা ভালকৈ যা মই থাকিলোঁ ইমান ধুনীয়াকৈ ফটো মাৰিছা আৰু ইয়াতে মানে বগৰী চগৰী চিপছৰ দোকান পাইছোঁ আৰু অলপ লৈ লওঁ বুলি সোমাইছোঁ এতিয়া ঘৰলৈ উভতি দিলোঁ মানে এতিয়া নাচৰ অকণমান বিৰতি হৈছে পানী দুনি খাই কমলা খাই লওঁ তাৰপিছত আকৌ আমাৰ ওচৰত সহযোগ কৰিব কমলা লওঁ ৱেলকাম টু মাই নিকিনিহা চেনেল সামৰণি হ'বলৈ হ'ল পাৰ্টি কৰি আহিছোঁ পাৰ্টি কি কৰিলোঁ নাজানো ভাত বনাই থাকোঁতে মাংস বনাই থাকোঁতে ৰান্ধনি আছিলে এয়া ৰান্ধনি দেই এয়া নমস্কাৰ আপোনালোকৰ জীয়েকৰ বিয়াত মই এই ৰান্ধিবলৈ যাম কিন্তু আপোনাৰ জীয়েককে লৈ ভিডিঅ'টো যদি কোনোবাই চাই ভাল লাগে